এই চন্দনৰ কথা বাদ দে চন্দনৰ কথা বাদ দে এইবিলাক পাৱাৰ লবি মানুহ য'ত পাৱাৰ আছে তাতে গৈছে ভাল হৈছে তাতে কাম কৰি থাকক সি আমাৰ এতিয়া পাৱাৰত নাই আমাৰ লগত কি দৰকাৰ আছে চন্দনটো আহিবলৈ UPF এতিয়া পাৱাৰত আছে পাৱাৰত থাকি পেলাই কাম কৰি থাকক 2025 BPF চৰকাৰ কৰিব এইটো 100%। 24টা চৰকাৰ কোনে বনাইছে প্ৰমোদ বড়ো বনাইছে না BPF বনাইছে এইবিলাক বাহানা কৰি লাভ নাই আৰু চিডলিত আমি জিকি আছোঁ হ'ব লাগে প্ৰমোদ বড়োৰ লগত কোনো ঠিক নাই প্ৰমোদ বড়োটো আজিকালি পাৱাৰত আছে না এইফালে SP এইফালে OC তাক বা ICক লগাই পেলাই কিবা কিবি কৰি থাকে না বছৰত যিটো পইচা আহে সেইটোকে খাব জানে সি কাম কৰিব নাজানে এই প্ৰমোদ বড়োৰ কথা ক'লে মই হাঁহি যায় হাঁহি উঠে জিৰ' প্ৰমোদ বড়ো জিৰ' প্ৰমোদ বড়োই কৈছিল ঘৰে ঘৰে চাকৰি দিম এইটো সম্ভৱ নাকি ক'ত ঘৰে ঘৰে চাকৰি প্ৰমোদ বড়োই কৈছে ৭৫,০০০ দিম ক'ত ৭৫,০০০ দিম মাটিৰ পাট্টা দিম বুলি কৈছে ক'ত মাটিৰ পাট্টা আমাক বুৰ্বক বনাইছে হা এই ৩ বছৰৰ কাৰণে কিবা পাট্টা দিছে বোলে কি কয় এইটো চন্দন ব্ৰহ্মই কৈছে যে আপুনি 2020 চনৰ পৰা যেতিয়াৰ পৰা ক্ষমতা হেৰুৱাইছে তেতিয়াৰ পৰা আপুনি BTCৰ মানে কি পোৱাৰ এই চন্দনৰ কথা বাদ দে এইবিলাকৰ কথা বাদ দে এইবিলাক পাৱাৰ লবি মানুহ য'ত পাৱাৰ আছে তাতে গৈছে ভাল হৈছে তাতে কাম কৰি থাকক সি আমাৰ এতিয়া পাৱাৰত নাই আমাৰ লগত কি দৰকাৰ আছে চন্দনটো আহিবলৈ UPF এতিয়া পাৱাৰত আছে পাৱাৰত থাকি পেলাই কাম কৰি থাকক দে আৰু কি লাগে 2025 চৰকাৰ বনোৱাটো আপোনাৰ সপোন বুলি কৈছে কি সপোন মোৰ সপোন নহয় এইটো ৰাইজৰ সপোন চাই থাকক 2025 BPF চৰকাৰ কৰিব এইটো 100% আৰু কেনেকৈ কৰিব আমি কৈ আছোঁ পাব্লিকলি কৈ আছোঁ যে কোকৰাঝাৰত 12টা সমষ্টি আছে ইয়াৰ ভিতৰত 10টাটো BPF জিকিব চিৰাং জিলা হিচাপে 7টা সমষ্টি আছে 7টা সমষ্টিৰ ভিতৰত আজিৰ দিনতো আমাৰ 5টা আছে এই 5টাতকৈ আমি বেছি জিকিম হা দে ধৰি লৈছোঁ আমি 4টা একটা আৰু কমি ল'লোঁ আজিৰ দিনত 5টা আছেতো আৰু কমি ল'লোঁ মই 4টা 10 আৰু 4 14 বাক্সা জিলাত 11টা সমষ্টি আছে 11টা সমষ্টিৰ ভিতৰত 2020ত আমি অকল 2টাহে জিকিছে আজিৰ দিনত 2টাৰ পজিশ্যন নহয় কমত 6টা নালাগে 5টা ধৰিছোঁ মই 11টা সমষ্টিৰ ভিতৰত 5টা ধৰিছোঁ মই 5টা আৰু 14টা কিমান হ'ল 19টা হা 19টা আৰু সেইফালে ওদালগুৰি জিলাত 10টা সমষ্টি আছে 10টা সমষ্টিৰ ভিতৰত আমি অকল এটাই জিকিছিল 2020ত আজিৰ পজিশ্যন সেইটো নহয় কমত আমি 6টা পাই আছোঁ 6টা নালাগে মোক আৰু কমাই লৈছোঁ 5টা 19টা আৰু 5টা কিমান হয় 24টা চৰকাৰ কোনে বনাইছে প্ৰমোদ বড়ো বনাইছে না BPF বনাইছে এইবিলাক বাহানা কৰি লাভ নাই আৰু চিডলিত আমি জিকি আছোঁ মই কৈ আছোঁ চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় 100% BPF জিকি আছে আপোনাৰ শংকা আছে নেকি যে ফেয়াৰ নহ'ব হ'ব লাগে শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো হ'ব লাগে প্ৰমোদ বড়োৰ লগত কোনো ঠিক নাই প্ৰমোদ বড়োটো আজিকালি পাৱাৰত আছে না এইফালে SP এইফালে OC তাক বা ICক লগাই পেলাই কিবা কিবি কৰি থাকে না প্ৰমোদ বড়োৱে কৰিব পাৰে অশান্তিটো সিটো হাৰিব 100% সি জানি আছে 100% হাৰিব বুলি সেইকাৰণে সি কেতিয়াবা SP বা কোনোবা OC বা IC এইবিলাকক লগাই পেলাই আমাৰ কৰ্মীৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে সেইটোৱে নাই আমাৰ কেম্পেইনটো ভালেই মতো চলি আছে ভালকৈ চলি আছে আপোনালোকে চাওক আমাৰ মিটিঙত যদি 100 জন হয় ইহঁতৰ মিটিঙত অকল 2জন 3জনেই হ'ব কালি জাকিৰ হুছেইনে কথা এটা কৈ গৈছে জাকিৰ হুছেইন চিকদাৰ কংগ্ৰেছৰ তেখেতে কৈছে যে কংগ্ৰেছ বিজেপি মানে হাগ্ৰমা মহিলাৰী মানে এইটোতো ৰাজনীতিত চবেই এরকম ক'ব কোনোবা কংগ্ৰেছেও মোক এনেকুৱা বদনাম কৰিব কোনোবা BJPও মোক এনেকুৱা বদনাম কৰিব কোনোবা UPFও মোক এনেকুৱা বদনাম কৰিব এইটো ৰাজনীতিৰ নিয়ম কিন্তু সঁচা কথা সেইটোৱে প্ৰমোদ বড়ো এইবাৰ শেষ এই উপনিৰ্বাচনত যদি ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হ'বলৈ দিয়ে
প্ৰমোদ বৰাই যদি পুলিচ লগাই পেলাই আমাক ওপৰত উপদ্ৰৱ নকৰে তেতিয়াহ'লে আমি জিকিল বাছ বিজেপিৰ লগত আপোনালোকৰ বোলে ভাল সম্পৰ্ক আছে জাকিৰ হুছেইন এই বিজেপিৰ লগত মই যদি ভাল হয় আজি এনেকুৱা হয় মই যদি বিজেপিৰ লগত ভাল হ'লে হয় মই আজি এই অৱস্থাত থাকিব লগা হয় নেকি প্ৰমোদ বৰাই কৈছে যে হাগ্ৰামাই মান সন্মান বচাবৰ বাবে যিকোনো মুখ খালি এই প্ৰমোদ বৰা যাম বা এই পূৰ্বক সেই কি জানে এই প্ৰমোদ বড়ো সি যে পুৰা অত্যাচাৰ মানে বছৰত যিটো পইচা আহে সেইটোকে খাব জানে সি কাম কৰিব নাজানে এই প্ৰমোদ বড়োৰ কথা ক'লে মই হাঁহি উঠে 4 বছৰ আপোনাৰ যথেষ্ট উন্নয়ন কৰিলে নাই ক'ত উন্নয়ন কি উন্নয়ন কৰিছে সি প্ৰমোদ বড়োই কৈছিল ঘৰে ঘৰে চাকৰি দিম এইটো সম্ভৱ নাকি ক'ত ঘৰে ঘৰে চাকৰি প্ৰমোদ বড়োই কৈছে ৭৫,০০০ দিম ক'ত ৭৫,০০০ দিম মাটিৰ পাট্টা দিম বুলি কৈছে ক'ত মাটিৰ পাট্টা আমাক বুৰ্বক বনাইছে এই ৩ বছৰৰ কাৰণে কিবা পাট্টা দিছে বুলি কি কয় এইটো প্ৰমোদ বৰাই চৰকাৰ চলাই প্ৰমোদ বড়ো একো কাম কৰা নাই সেইকাৰণে ৰাইজে বেয়া পাইছে প্ৰমোদ বড়োক UPPLক সেইকাৰণে BPFক ভোট দিব কাৰণ সেইটোৱে কাইলৈ মুখ্যমন্ত্ৰী আহি আছে এইটো এলায়েন্সৰ কথা CM ছাৰে আহিব CM এইবিলাক মিছা এইবিলাক কি চন্দন ব্ৰহ্মটো সিটো যাম বা থাকক সি UPPLতে থাকক মই আৰু নলম তাক লাভ নাই আৰু এটা কথা যে MP ইলেকশ্যনৰ সময়ত আপুনি কৈছিল যে চিনি নাপাওঁ এতিয়া আকৌ মানুহ পঠিয়াই দিছে এনেকুৱা ধৰণৰ কথা চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল চন্দনৰ তাত আহক আপুনি টিকেট লওক খেলক আপুনি UPPLত টিকেট নাপায় সেই কথাটো মই কৈছে মইতো স্বীকাৰ কৰি লৈছোঁ কি চিনি পোৱা নোপোৱাৰ কথা UPPLত জাগা পাবহি UPPLত জাগা পাবহি আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয় UG ব্ৰহ্ম কোন হয় ৰংগৰা কোন হয় এই চন্দনক জাগা দিয়া মানুহ চন্দন জাগা নাপায় পূৰ্বক জাগা নাপায় এই চন্দন পলিটিকেল কেৰিয়াৰ বেয়া হৈ গ'ল শেষ